শিৱসাগৰৰ দিখমুখত যি ৰাজ্য শোকাকুল কৰি যোৱা যি ঘটনা আছিলে হৰেণ বৰা আৰু তেওঁৰ যি 5জনীয়া পৰিয়াল বৰ্তমানো নিখোজ হৈ আছে। দিখৌত ইতিমধ্যে ইণ্ডিয়ান নেভিয়ে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। তেওঁলোকে কিন্তু 60 ঘণ্টা উকলি যোৱাৰ পিছতো এই মুহূৰ্তলৈকে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ ওজা। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব আপুনি নিজে আজি এই পৰ্যবেক্ষণ কৰিছে গোটেই পৰিস্থিতিটো বৰ্তমান কেনেকুৱা, কি আশা কৰিছে আপুনি? প্ৰথম দিনাৰ পৰা পৰ্যবেক্ষণ কৰি আছোঁ। আজি মই দ্বিতীয় দিনা আহিছোঁ আৰু আমি আশা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইণ্টাৰেষ্ট লৈছে, বিধায়ক ডাঙৰীয়া হৈছে, স্থানীয় বিধায়ক প্ৰতিভা শইকীয়া ডাঙৰীয়া আছে। এইটো আচলতে আনচিন বস্তু এটা, এইটো ইমান ঘপকৈ পোৱাটো সম্ভৱ নহয়। প্ৰথম দিনাৰ পৰাই জিলা প্ৰশাসনৰ উদ্যোগত উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰ কৰিব নোৱাৰা পৰাটো এটা বেলেগ বিষয়, সেইটো এটা ঈশ্বৰক আমি কামনা কৰোঁ যেন উদ্ধাৰ হয়। যিমানটো সৰ্বোচ্চ প্ৰচেষ্টা কৰিব লাগে সকলো কৰিছে এই পৰিয়ালটোক যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ। মানে এতিয়া কি হৈ আছে নাজানো এইবিলাক কথা। আমি আশা কৰিম যে নৌসেনাৰ যি অত্যাধুনিক যন্ত্ৰপাতি আছে। মই এটা প্ৰশ্ন কৰিছোঁ, ধৰক আমাৰ অসমৰ যি SDF বা NDR বাহিনী আছে বা দুৰ্যোগ ব্যৱস্থাপনা যিটো বিভাগ, এই বিভাগটো আচলতে পৰ্যাপ্ত সা সৰঞ্জাম বা অত্যাধুনিক সামগ্ৰী নাই নেকি, যাৰ কাৰণে আজি ভাৰতীয় নৌসেনাৰ পৰা জোৱান আনিব লগা হৈছে? জোৱান আনিব লগা হৈছে পৰ্যাপ্ত, তেওঁলোকৰ লেভেলত। আৰু এনেকুৱা ঘটনা আগতে নহয়তো, আগতে নহয় কাৰণে যে পৰ্যাপ্ত নহয় এই কথা নহয়, পৰ্যাপ্ত ব্যৱস্থা আছে। তেওঁলোকে প্ৰশিক্ষণো ভাল। তেওঁলোকে মই নিজে দেখিছোঁ তেওঁলোকে তেওঁলোকে আন্ধাৰতো ডুবিব পাৰে, কিন্তু ইমান প্ৰবল সোঁত, ব্ৰহ্মপুত্ৰতকৈ বোধহয় বেছি সোঁত আছে। তেওঁলোকে অত্যাধুনিক সা সৰঞ্জাম কেতিয়াবা দৰকাৰ হয়। আমিও ইয়াৰ পিছৰ পৰা নিশ্চয় ৰাজ্য চৰকাৰে চিন্তা কৰিব। আৰু অত্যাধুনিক সা সৰঞ্জাম ক'ৰবাত থাকিলেই হ'ল। আমি তাক আমদানি কৰি আনিলে আমি আনিব পৰা অৱস্থাত আছোঁ যেতিয়া নৌসেনাৰ বস্তু মানে আমাৰেই বস্তু, গতিকে এইটো লৈ পেলাই মই ভাবোঁ কোনো প্ৰশ্ন উদ্বেগ হোৱা উচিত নহয়। ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে আছে মামৰা সমষ্টিৰ বিধায়ক যোগেন মোহন ছাৰ। আমি আপোনাক স্বাগতম জনাইছোঁ ছাৰ। আহিছে আপুনি সাংসদৰ লগত আজি আহি নিজে আপুনি পৰ্যবেক্ষণ কৰিছে গোটেই পৰিস্থিতিটো। ৰাইজে কি কৈছে, ৰাইজৰ এটা মত, আৰু ইতিমধ্যে জোৱানসকলে যথেষ্ট অহৰহ কষ্ট কৰি আছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক সকলো উপস্থিত আছে, কি ক'ব? ইতিমধ্যে ইয়াতে যিটো মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা ঘটিলে, এইটোত সকলোৱে মৰ্মাহত হৈছে, আমিও হৈছোঁ। আৰু জিলা প্ৰশাসন দেখিছোঁ শিৱসাগৰ জিলা আৰু আমাৰ জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক প্ৰথম দিনাৰ পৰাই লাগি আছে। আমিও খবৰ খাতি কৰি আছোঁ। তেওঁলোকক কৈছোঁ যিকোনো প্ৰকাৰে এই পৰিয়ালটো উদ্ধাৰ কৰিব লাগে, হৰেণ বৰা পৰিয়ালটো। আৰু এতিয়াও আজি মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত তেওঁ কেন্দ্ৰীয় চৰকাৰক চিঠি লিখিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই, আৰু তাৰ প্ৰচেষ্টাত আজি নৌবাহিনীৰ দলে জঁপিয়াই পৰিছে। আৰু তেওঁলোকে যিমান পাৰে তেওঁলোকে লেভেলত চেষ্টা চলাইছে, উদ্ধাৰ চলাই আছে। আমি এনেও জানো এই দিখৌখন খুব খৰচটীয়া এখন নৈ অসমৰ ভিতৰতে। এইখনে এই পানী বাঢ়ি আছিল, এতিয়া কমিছে। আৰু আজিৰ ভিতৰত হয়তো এই পৰিয়ালটো উদ্ধাৰ কৰিব পাৰিব বুলি তেওঁলোকে এছুৰেঞ্চ দিছে। আৰু আমি জানো গধূলিৰ ভিতৰত এই পৰিয়াল উদ্ধাৰ হ'ব। আমি তাকে কামনা কৰিছোঁ। আৰু যিমান পাৰে আমি ৰাইজেও কৈছে কিছু আমাৰ অসম চৰকাৰৰ পৰা আমি চেষ্টা কৰিব লাগিব যাতে এনেকুৱা ধৰণৰ নৌসেনা বাহিনী SDF, NDF আৰু এনেকুৱা অলপ আধুনিকীকৰণৰ ওপৰত আমি মুখ্যমন্ত্ৰীক ক'ম যাতে তৎকালীনভাৱে কৰিব পৰা ব্যৱস্থাটো অলপ ঠিক কৰিব লাগে পূৰ্বতকৈ। আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিশ্চয় এইবিলাক কথা তেওঁ নিজে চিন্তাও কৰি আছে, আৰু এইবিলাক ভৱিষ্যতে হ'ব। আমি ৰাইজক ভৱিষ্যতে যে এনেকুৱা ঘটনা ঘটিব নোৱাৰে তাৰো ব্যৱস্থা হ'ব লাগে, আৰু হোৱাৰ লগে লগে যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ তাৰো অলপ আধুনিক কৰিব লাগিব। সময় যেতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যথেষ্ট ডেভেলপ হৈছে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয় পৰৱৰ্তী ভাল ব্যৱস্থা ৰাইজে দেখিবলৈ পাব। ধন্যবাদ জনাইছোঁ। এয়া আছিলে মামৰা সমষ্টিৰ বিধায়ক যোগেন মোহন। আৰু আমি কিছু দেখুৱাবলৈ আমি চেষ্টা কৰিম। ইতিমধ্যে ভাৰতীয় নৌসেনা অৰ্থাৎ ইণ্ডিয়ান নেভিয়ে তেওঁলোকৰ যিসমূহ আচলতে নাৱত তেওঁলোকৰ প্ৰায় 8জনকৈ যুঁজাৰু যি আচলতে দল আছে, তেওঁলোকৰ যি বিশাখাপট্টনমৰ পৰা অহা যি ইণ্ডিয়ান নেভিৰ যি জোৱান আছে, তেওঁলোকে ইতিমধ্যে উদ্ধাৰ অভিযান চলাই আছে। আমি এই দিখৌৰ বুকুত তেওঁলোকৰ যি শিহৰণকাৰী অভিযান এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতে যিসকল আমাৰ জনপ্ৰতিনিধি তেওঁলোকো আহিছে, আৰু তেওঁলোকে নিজে প্ৰত্যক্ষ কৰিছে, নিজে পৰ্যবেক্ষণ কৰিছে, আৰু তেওঁলোকে নিজৰ মত ব্যক্ত কৰিছে। সকলো দৃষ্টি নিবদ্ধ হৈ আছে এই যি দিখৌমুখৰ যি এই অঞ্চলটোৰ ওপৰত প্ৰতিজন ৰাজ্যবাসী দৃষ্টি নিবদ্ধ হৈ আছে। আমিও আশা কৰিছোঁ শীঘ্ৰে যাতে হৰেণ বৰাৰ এই যি দুৰ্ভগীয়া পৰিয়াল শীঘ্ৰে উদ্ধাৰ হয়, আৰু লগতে ৰাজ্যখনৰ এই যি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বা NDR বা SDF বাহিনীৰ যি আধুনিকীকৰণ, এই আধুনিকীকৰণৰ ক্ষেত্ৰতো অসম চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব।